Hello friends, welcome back to my YouTube channel. আজি আমি গৈ আছো বালিলে। এই আমাৰ টপকে যাব লাগিব আমাৰ সাবতি গ্যাংটো। আমি এটা গৈ আছো। টাইম কেটা হল? আমি গৈ আছো সোহা। এইটো আমাৰ সবে গৈ আছে মজাকে এফালে। আমি গৈ আছো মজাকে এতিয়া দেখিব পাইছে মানুহবিলাক সেক্সিকে গৈ আছো। Gang guys, মই পিছফালে গৈ আছো। এইটো সেক্সিকে গৈ আছো আমি। ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ বালিলৈ গৈ আছোঁ মানে বাইপাছৰ পৰা ষ্টাৰ্ট কৰিছোঁ আমি চবে। আগফালে দেখিব পাইছে সেইটো আমি এতিয়া ৰানিং কৰি গৈ আছোঁ আমি আগফালে তাত ৰানিং কৰিম সেয়ে এতিয়া বাইপাছত চবেই গৈ আছোঁ। আগফালে দেখিব পাইছে পিছফালে আমি পিছফালে গ'ল পিছফালে গৈ আছে মানুহ আহি দেখিব পাইছে টেক্সিকে। তাৰপিছত আপোনালোকক ডাইৰেক্ট লগ পাই আছোঁ বালিত। য়েছ হয় কি নি? Yes, yes. Let's go. Agoli side থাকক। বালিত লগ পাই আছোঁ। পিছফালে দেখিছে নহয় দুজন বেন্দা আহি আছোঁ চাই থাকিব। পাই আছোঁ গাইছ। আমি এতিয়া বালিলে পালোহি। এতিয়া জাষ্ট পাইছোঁহি বালিলে। জীৱন সংগ্ৰামৰ লগত আমিও যুঁজি আছোঁ কিন্তু যুঁজি যাম আমি যুঁজাৰু নেকি আমি যুঁজাৰু জীৱন যুদ্ধৰ লগত আমিও যুঁজি আছোঁ কিন্তু যুদ্ধ সফল হ'ব নে বিফল হ'ব নেজানো আমি কিন্তু আমি হ'লেও এতিয়া যুঁজি আছোঁ আৰু যুঁজি যাম। কমন দেখিব পাৰে চবৰ মুখৰ কিবাবিলাক অৱস্থা বেয়া অৱস্থা যি গৰম -30°C দৌৰি আছে নেকি? এতিয়া বালি পালোহি আমি এতিয়া গৈছোঁ তললৈ। আজি বোলো পজে নিকাইলাং নে বালিত আমি এতিয়া পাইছোঁহি চব সুকীয়া কি পন্থী উগ্ৰপন্থী নহয় কেলা ফিউচাৰ আসাম পুলিচ। এতিয়া ফাইনেলি পাই গ'লোঁ আমাৰ বালি ডেষ্টিনেশ্যনলৈ। তাৰপিছত আমি অলপ পিছত আকৌ ৰানিং কৰিম। তাৰপিছত আপোনালোকে সেনেকৈ আৰু যুদ্ধ কৰিয়ে আছোঁ চাই থাকিব ভিডিঅ'টো এণ্ডলৈকে। চাওক বালিত আমাৰ এয়া অৱস্থা গৰমত আজি ইমান গৰম 38°C চলি আছে। এয়া আমাৰ এই লনিদা এই কামা গছাব চব বডিটো ফুলাই দে অলপ গ্ৰুপত দিম এইটো। আমাৰ বেনুদা দা লিটিল বয় আজি আমাৰ বালিত ৰানিং কৰি আছে। স্পীড লগাই অলপ আৰু দুপাক এঘণ্টা বোলে চল আৰু এঘণ্টা বোলে 2 মিনিট আছে তাৰ। আমাৰ এইটো দীপদা আমাৰ কে কমলাকান্ত দা লাষ্ট 2 মিনিট ৰাকেশ লেটছ গো গাইছ লিটিল আহি পাইছেগৈ আৰু 1 আৱাৰ কমপ্লিট হ'ল ফাইনেলি। বঢ়িয়া গাইছ এতিয়া আমি কমপ্লিট কৰিলোঁ। এতিয়া আমি কমপ্লিট কৰিলোঁ। চাব আপোনাৰ গৰমটো কেনেকুৱা লাগিছে এতিয়া বডি চা চাব এতিয়া এয়া বা দেখিছা নহয় গৰম। ইটছ কল জীৱন সংগ্ৰাম। অঁ জীৱন সংগ্ৰাম জয় হো কামাণ্ডো কি জয় হো। এয়া আৰু আমাৰ ভিউ ইভিনিং ভিউ এই দেখিয়ে কেলা ৱাইড এংগল কৰিছোঁ মাৰ লাই দে। এই আমাৰ লনি ভাই ৰানিং কমপ্লিট কৰিলোঁ। তাৰপিছত এই আমাৰ লনি ভাই বেক জাম্প মাৰি আছে। এই ছেক্সি ভিউ মজা ৰানিং কমপ্লিট কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটোৱে আজিৰ ভিডিঅ'টো। নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। বাই বাই এণ্ড টাটা।